তোৰ কি উঠিব হোৱাই নাই নেকি? তোৰ কাৰণে কি ৰাতি হৈ আছে নেকি? খালি খোৱা আৰু খোৱা। উঠ জলদি উঠ, দোকানৰ পৰা বস্তু এটা আনি দে। মা তয়ো যে আৰু ইমান ধুনীয়া সপোন এটা দেখি আছিলো, তই আজিও বৰবাদ কৰি দিলি। সপোনে দেখি থাকিবি নে কামো কৰিবি? কি কৰিব লাগেনো? এইটো ল আৰু দোকানৰ পৰা আগৈ। কি আনিব লাগেনো? দোকানৰ পৰা যি ভাল চব্জি পাওঁ তাকে লৈ আহিবি। জলদি যা আকৌ। যাওঁ ৰ। সুধিলো আৰু বেয়া নাপাবা। But you are so beautiful. পিছে তোমাৰ নামটো কিনো? অনামিকা নে অনামিকা? তাই নামটো যিয়ে নহয়, তোমাক কেলে লাগে? কাম নাই আৰু তোৰ? আৰে কাম আছে ন, তোমাক চোৱাইটো মোৰ কাম। ফালতু চব কৰবা। এই চোন, তুমি গৰমত পিন্ধা হাফ পেণ্ট আৰু ঘৰত চলোৱা চিলিঙি ফেন, তোমাক কি নালাগে? মোৰ নিচিনা এটা বয়ফ্ৰেণ্ড। কি কৰা দেখ, পকেটত থাকে পইচা নে পিন্ধাটো নি ফটা পেণ্ট। বাকী দেখি লেতেৰিয়া নালাগে তোমাৰ দৰে বয়ফ্ৰেণ্ড। ঐ পালে ঝাকাছ লাগিছে। দেই কি পালটোৰে। পিছে ল'ৰাটো বেয়া লগা নাই দেই, ইমান যদি ভালে লাগিছে তই কওঁতে যা। এজনী একেবাৰে খং উঠিলে। হেল্ল'। কোন হয়নো? কিয় চিনি নাপাম আকৌ? পিছে মই বহুত আচৰিত হৈছোঁ গম পাইছানে? নাই দিয়া, এনেই আৰু। অলপ আৰু কিয় বেয়া পাম আকৌ? পিছে কথা এটা কওঁ নেকি? সাগৰৰ পানী যিমান গভীৰ, তোমাক মৰম কৰিম সিমান বেছি। আৰে চিধা চিধিকৈ কৈ দিয়া না হ'বানে মোৰ পাকঘৰৰ ৰান্ধনীজনী? ইমান তেটো খালি আহিছ যে? মা ভণ্টি কলৈ গ'ল? তাই লগৰজনী ঘৰত যা বুলি গ'ল, কিন্তু এতিয়ালৈকে আহিয়ে পোৱা নাই।
তই পাৰ যদি অলপ আগবাঢ়ি যাচোন। যাওঁ ৰ মনয়া তই মোক কিমান ভাল পোৱা ইমান নাই ভালকে কোৱা না আৰে সাগৰৰ যিহেতু পাৰ নাই ন তোমাক মই ভাল পোৱাৰ কোনো সীমাই নাই হয়নে পিছে মোৰ ভয়হে লাগি আছে ভয় কিয় তুমিতো জানাই দাদাৰ যিহে এনেকে যদি দাদাই তুমি মানে কি দাদাৰ ঘৰত মোকো পাহৰিব পাৰিব সেইটো নহয় অ কোনো দাদা ঐ তই মানে লগৰজনী ঘৰত যাম বুলি কয় ইয়াতে মানে ইমান দিনে মানে এয়াই চলি আছে দাদা মানে চুপ থাক এটা কথা নক'ল এতিয়াই ঘৰলৈ হ'ল আছোঁ আজি দাদা আমি প্ৰেম কৰিছোঁ কিন্তু কাৰোতো চুৰ কৰিব যোৱা নাই নকবি চালা মদাহী ঐ তই তাক কি ভাল পাৱ কি উৰি আছো মই কি কৈছা তুমি এইবোৰ সঁচা কথাটো কৈ দিয়া আকৌ নেপাওঁ আৰু মই তোমাক আজিৰ পৰা তোমাৰ মোৰ ৰিলেশ্যন খতম পাহৰি যাওঁ তুমি এই শুনিলি নহয় আজিৰ পৰা যদি লগ পাই দেখো কথা দিগদাৰ আছে ঐ ঘৰলৈ ব'ল ফুলৰে বাতংগ গীত কথাৰে আন্ধাৰ মই আৰু এক কৈছো ঘৰৰ বাহিৰলৈ নোলাবি নহ'লে কথা দিগদাৰ আছে কি হলো কি হ'ল জীয়েৰকে সুধিছা এই মদাহীৰ লগত প্ৰেম কৰি আছে মোৰ মূৰটো খাবি আৰু কিমান বাৰ কৈছিলো সেই দুজনটোৰ লগত নাথাকিবি আৰু তই তাৰ লগতে ইমান দিনে তোক যদি আৰু তাৰ লগত দেখো ভৰি ভাঙি দিম এবাৰ মই যদি আকৌ শুনো দুটাকো কাটি মোক এৰি দে না কি কৈছা আকৌ বাৰু কচোন তাহলে কাম এটা দিলে তাকো ভালকে কৰিব নোৱাৰি ভাই মোক এৰি দে তহঁতে শুনিছ নাই কি কৈছে প্লিজ ভাই মোক নেমাৰিবি चला जो डर गया ओ मर गया चलो डरपोक कहीं का শুনো আহিবলৈ তাক জন ভাই নমস্কাৰ কি কাৰণে আহিছিলি কৈ যা জন ভাই মানে এজন ল'ৰা আছে সি মোৰ ভণ্টিক ভাল পায় তাক এনেকুৱা এটা যেন পানিছমেণ্ট দিব লাগে যাতে সি মোৰ ভণ্টিক মোক দেখুৱাবলৈ লাইক নাথাকে আপোনাক যিমান টকা লাগে মই দিম কিমান দিব পাৰিবি জন ভাই পূৰা ইয়াত 1 লাখ টকা আছে কাম হোৱাৰ পিছত আৰু 1 লাখ টকা দিম পিছে আপুনি কামটো কৰিব পাৰিবনে আৰে চিলনীয়ে দেখিলে যে মোক কৈ যায় মোৰ হেনে খং উঠিলে মাটি ফাটি যায় আরে মোর নিচেতন কেলা মই কোয়া এ ভাই ঠক yes জাকাস কোথায় হিসেবে अरे भाई लाहे लाहे खाना अरे भाई लाहे लाहे खाना नोबा निशा लगी जा भब्बे মদ খাইছো ন নিশাটো লাগিবই ए भाई হলেও তো ন তাই টেনশন বেশি করে কি খবর লাগে মদ খাও মই মদ খাও এটাকে দুপেক কৰি গোটেই বটলটো খাওঁ আই তহঁতে কি বুজিবি ভাইহঁত প্ৰেমৰ কথা মদৰ গিলাচতে যে তাই দেখা পাওঁ
পইচাও লাগিব এতিয়া আমি যাওঁ ব'লা ব'লা তাই দিওঁ যাওঁগে যা ঠিক আছে বাই বাই গুড নাইট গুড নাইট গুড নাইট আছে আৰু अबे मारता अबे की से धर तक पे आप पे अरे देता क्या মই বেলেগ কোনোবা আহিছে বুলিহে ভাবিছিলো ভিতৰলৈকে আছে ৰুমতে আজি 2 দিন হ'ল তাই ভাত পানী একোৱে খোৱা নাই যাচোন তই তাইৰ লগত কথা পাতগে মই চাহ অলপ কৰোগে ঠিক আছে তোক মই বিচাৰি দিছো তই গাধা দৰে পৰি আছে কিয় খোৱা নাই ভোক লগা নাই নে খাবলৈ মন নাই এবাৰ ক'লে নুবুজো নেকি বুজি পাইছো এইটো প্ৰব্লেমটো এনেই ধেমালি কৈছো এজনী তোক মই কথা এটা ক'ব আহিছো কি কথা ক জীৱনত আপোন মানুহ দূৰ হৈ যোৱাৰ পাছত অকলেই থাকিবলৈ চেষ্টা কৰি আছোঁ কিন্তু তই কিয় আহিছ ময়ো মোৰ আপোন এজনকে বিচাৰিম যা বিচাৰি এইটো তোৰ চাগে মোৰ ওপৰত খং উঠিয়ে আছে দাদাৰ খং দেখিহে তেনেকৈ কৈছিলোঁ আৰু সদায় তোৰেই চন্দনা চন্দনা
হেল্ল' চিনি পাইছ কোন হয় কামটো কিন্তু চালি আবে উঠাই দিওঁ নেকি মই এই টাচ নকৰিবি ক'লে কি কৰিবি বে আচ্ছা ঠিক আছে মই কি কৰিব লাগে ক अभी है ना लाइन पे 5 लाख रुपया दे दो तेरे जेब को लेके जाओ আচ্ছা ঠিক আছে মই লৈ গৈ আছোঁ आजा आजा बेटा मैं अभी भी इधर ही कर रहा हूँ ओए তোৰ বিএফ আহিব নাহে ক বে কি মই ইমান টাইম ৰৈ থাকিম নেকি ভয় খাইছা নেকি মই এটা মেকুৰী পোৱালি ভয় খাম মোক কি বুলি ভাবিছা তুমি মেকুৰীৰ পোৱালি নহয় বাঘৰ পোৱালি তুফানৰ দৰে পাতি দিম মোৰ পিঠি ফালিব তালে যেনেকৈ চকু লাল হৈ যায় তেনেকৈ মোক ফাল্টু ডাইলগ শুনিলে মোৰ টেমা গৰম হৈ যায় চাহ আহি গ'ল হয় নেকি ঐ মাল আনিছ এইটো ন নিজে চাগে চোৱাটো পইচা নাই আমাক ঠগালে হয় নেকি আচ্ছা মই চাই ল'ম নয়ন কেনে মই এতিয়াহে গম পালোঁ তুমি মোক কিমান ভাল পোৱা মোৰ কাৰণে ফাইটিঙো কৰিব পাৰা আৰে তোমাৰ কাৰণে ফাইটিং কি সাত সাগৰ পাৰ হ'ব পাৰোঁ ময়ো তোমাক বহুত ভাল পাওঁ ইমান সঁচা যেন লগা নাই কি কিয় জানো নহয় মই গম নোপোৱাকৈ কিমানৰ লগত চাগে ফেচবুক হোৱাটছএপত কিমানৰ লগত চিনি পোৱা মই তোকেই ভাল পাওঁ কৈছোন নাই জানো পাই ক'লে বিশ্বাস নকৰ নহয় হ'ব ঐ ৰ না ধেমালি কৰিছো এনেই ৰ পাগলীজনী এনেই ধেমালিহে কৰিছোঁ আৰু এনেকৈ গোটেই জীৱন তোৰ সাৰথি হৈ থাকিম হে পাগল লাভ ইউ লাভ ইউ টু ইয়াৰ